আপুনি কেইটা খাব পাৰিলেহেঁতেন কমেণ্ট বক্সত জনাব দেই। মই আহিছোঁ আজি হাতত স্প্ৰাইট আৰু ফান্টা লৈ। এতিয়া পাব্লিকক সোধা হ'ব, যদি পাব্লিকে খাব পাৰে লগতে গিফ্ট পাব। ভাই ইয়াত আছে ফান্টা, ইয়াত আছে স্প্ৰাইট, আপুনি কোনটো খাব? ফান্টা খাব। ধৰক ফান্টাটো ধৰক। আপুনি ফান্টা কেইটা খাব পাৰিব? দুটামান খাব পাৰিম। দুটামান খাব পাৰিব। যদি মই আপোনাক পাৰ ভিডিঅ'ত 50 টকা কৰি দিওঁ তেতিয়াহ'লে আপুনি কেইটাকে ফান্টা খাব? দুটাৰ ওপৰত খাব নোৱাৰিম, দুটাই। ঠিক আছে, আপুনি ট্ৰাই কৰক। আমাৰ কিন্তু কোনো প্ৰেছাৰ নাইকিয়া, কোনো চাপ নাইকিয়া, আপোনাৰ ইচ্ছামতে বাদো দিব পাৰে। ঠিক আছে, গেমৰ এইটো নিয়ম। যিমান সোনকালে খাব পাৰে সেইটো আপোনাৰ কাৰণে ভাল, আৰু যদি লাহে লাহেও খায় কোনো আপত্তি নাই। ঠিক আছে, খাওক। পাৰ ফান্টাত 50 টকা কৰি পাব। আৰু বন্ধুসকল আপোনালোকে কমেণ্টত জনাব, যদি গেমটো আপোনাক দিয়া হ'লহেঁতেন তেতিয়া আপুনি কেইটা ফান্টা খাব পাৰিলেহেঁতেন। আৰু আপুনি মোৰ ভিডিঅ'টো কোনখন জিলাৰ পৰা চাই আছে, অসমৰ কোনখন জিলাৰ পৰা চাই আছে আমাৰ কমেণ্ট বক্সত জনাব। ঠিক আছে, আমি চাওঁ কেইটা ফান্টা খায়। আপুনি একদম লাহে লাহে খাব পাৰে, কোনো প্ৰেছাৰ নাই, কোনো চাপ নাই। খোৱা প্লেয়াৰ নেকি? ঠিক আছে, কোনো অসুবিধা নাই, খাওক। আজি তেওঁৰ দিন, আজি তেওঁৰ দিন হয়। খাব পাৰে, খাব পাৰে। 10টা খালে 10টা খুৱাম, 20টা খালে 20টা খুৱাম। ৰাইজৰ ওচৰত কৈছোঁ, তেওঁ 10টা খাওক, 10টা খুৱাম, 20টা খাই 20টা খুৱাম। ইয়াত কোনো ধৰা বন্ধা নিয়ম নাই, গেমৰ নিয়মে এটা। যেটা দিয়ক, আৰু এটা দিয়ক ফান্টা, এইটো স্প্ৰাইটটো ধৰক। হা দুটা কৈছিলে, দুটা খাব পৰা নাই, এটা খাইছে। আপুনি কেইটা খাব পাৰিলেহেঁতেন এইটো ধৰাচোন অলপ। আপুনি কেইটা খাব পাৰিলেহেঁতেন কমেণ্ট বক্সত জনাব দেই। ঠিক আছে, আপুনি খাব পৰা নাই, এইটো 50 টকা এটা পাইছে আপুনি গিফ্ট। ৰাইজ ভিডিঅ'বিলাক বেছি বেছিকৈ শ্বেয়াৰ কৰি দিব, যাতে আমি এনেকুৱা প্ৰগ্ৰাম কৰি থাকিব পাৰোঁ। ৰাইজ আপোনালোকে এনেকুৱা প্ৰগ্ৰাম বিচাৰেনে? হয় হয় বিচাৰোঁ। হয়, আপোনালোকে যদি বিচাৰে শ্বেয়াৰ কৰি দিব। বাই।